Hey guys, নমস্কাৰ মই ৰেখা ভাই মোৰ ইউটিউব চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। তো আজি আমাৰ কলেজ উইক, আমি সকলোৱে ওলাই ৰেডি হৈছোঁ। তো আমাৰ কলেজতনো কি হয় সেয়া চাবলৈ ভিডিঅ'টো শেষলৈকে চাব। আমতি মানুহ আমি হ'লেও নিজেও কৰে বেয়াকৈ। এইজনী হৈছে আমাৰ মেকআপ আৰ্টিষ্ট দেই। সঁচাকৈ এই দিনবোৰ আমাৰ কাৰণে বহুত স্মৃতি হয়, যিহেতু এইবোৰ পাহৰি যাব নোৱাৰে। কি যে কৰোঁ কলেজ দিনকেইটাত। এই আমি এতিয়া ৰুমৰ পৰা ওলালোঁ, তো যাওঁ আৰু কলেজলৈ। আমি কলেজ আহি পালোঁ। এতিয়া আমি আমাৰ ডিপাৰ্টমেণ্টৰ ওচৰত আছোঁ। এয়া চবে বিজি হৈ আছে। এয়া আমাৰ এয়া আমাৰ জোঙাল বলহুৰ মেকআপ চলি আছে আৰু আমি ৰেলীৰ কাৰণে ৰেডি হৈ আছোঁ। আমাৰ কলেজখনত ইমানেই ষ্টুডেণ্ট মানে ৰাস্তা ব্লক হৈ গ'ল। তো আমি লাহে লাহে গৈ আছোঁ আৰু গৰমত। আমাৰ ৰেলী শেষ হৈ গ'ল আৰু আমি কলেজৰ ভিতৰত সোমালোঁ। জাজে নাম্বাৰ দিলে আৰু কোনটো ডিপাৰ্টমেণ্ট বেষ্ট হ'ল সেয়াও এনাউন্সমেণ্ট হৈ গ'ল। তো এয়াই আমাৰ কলেজৰ ৰেলী। ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। আৰু এইসকল আমাৰ জুনিয়ৰ, তেওঁলোকে কাল মাৰ্কছ হৈছিল। তো আৰু এয়া হৈছে মোৰ টীম। তো আজিলৈ ইমানেই।